আজি আমাক ভাৰতে হাঁহিছে বুলি গম পায় নাই মাত্ৰ কেইজনমান ব্যক্তিৰ কাৰণে কেইজনমান মানুহৰ কাৰণে আজি গোটেই ভাৰতৰ বহুত মানুহে আমাক হাঁহিছে যিসকলে অসমীয়া বুজি পায় তেওঁলোকেতো হাঁহিছেই অসমীয়া নজনাসকলেও आसाम में जो फ्लड रिलीफ के लिए जा रहे हैं लोग उनको ही उल्टा पीट रहे हैं सामान लूट रहे हैं এনেকুৱা হলে কোন মানুহ যাব বা যাৰ যাবলৈ ইচ্ছা আছে ইচ্ছা থকা সকলে মাছ বাটৰ পৰা ঘূৰি গুচি যাব মোৰ এই কথাখিনি সেই এখন সমাজত পোৱাটো বিচাৰো তেওঁলোকে শুনাটো বিচাৰো আৰু বিশেষকৈ সেই ফটোৱা অভদ্ৰকেটাৰ কাণত পৰাটো বিচাৰো শুনি তেওঁলোকৰ কাণৰ পৰ্দা ফালি যোৱাটো বিচাৰো যাৰ কাৰণে আজি শিৱসাগৰ আৰু চৰাইদেউবাসী ৰাইজে লজ্জানত অনুভৱ কৰিছে অসমীয়া মানুহ যে আসলতে সহজ সৰল বুলিহে বাছি গৈছে অন্যায় হোৱা হলে এতিয়ালৈকে আঠু কাৰি ক্ষমা খুজি তত নাপালেহেঁতেন মোৰ শুনিয়ে বেয়া লাগি গ'ল আৰে ৰিলিফ দিবলৈ যোৱা গাড়ীবোৰ মাছ বাটত ৰখাই লৈছে লাঠি জুং লৈ তেওঁলোকক ভয় দেখুৱাইছে বস্তু বাহনি কাঢ়িছে লুট পাট আৰম্ভ একেবাৰে কৰি দিছে বাপৰে বাপ কি মানে এইবোৰ গালি দিয়া মিছবিহেভ কৰা এইবোৰ কিন্তু ৰাইজে দেখি আছে মাত্ৰ কেইজনমান মানুহৰ কাৰণে আজি গোটেই অঞ্চলটো বদনাম হৈছে নে নাই হেৰো ফ্লাড ৰিলিফ দিবলৈ গৈছে মনোৰঞ্জনৰ কাৰণে যোৱা নাই নহয় নিজৰ সামৰ্থ্য অনুযায়ীহে দিব যি অভাৱত আছে তাক দিব যাৰ প্ৰয়োজন আছে যি অভাৱত আছে একেবাৰে প্ৰয়োজন আছে যাৰ পৰিস্থিতি বেয়া তাকহে দিব আপুনি মুখ দিয়ক বুলি জবৰদস্তি কৰিলে নহব নহয় তেখেতৰ ব্যক্তিগত বস্তু আপোনাক নিদু বুলি ক'লে নিদিবও পাৰে এনেকুৱা কাম নকৰিব যাৰ কাৰণে গোটেই অঞ্চলটো বদনাম হ'বলগীয়া হয় আৰু এই এনেকুৱা আখৰিক প্ৰকৃতিৰ চৰিত্ৰবোৰ মনত পুহি নাৰাখিব আনৰ কাৰণেও চিন্তা কৰিব এইখিনিতে মই সমগ্ৰ অসমবাসীক এটা আপিল কৰিব বিচাৰিম এটা ৰিকুৱেষ্ট আছে জুবিনদা ঢুকাওঁতে আমি যেনেকৈ জুবিনদাৰ ন্যায়ৰ কাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি হেশটেগ লগাইছিলোঁ ঠিক তেনেকৈ এই বানপানীটো নেশ্যনেল ডিজাষ্টাৰ হিচাপে ঘোষণা কৰিবলৈ প্ৰত্যেকেই হেশটেগ লগাওক ডিক্লেয়াৰ আছাম ফ্লাড এণ্ড নেশ্যনেল ডিজাষ্টাৰ বুলি প্ৰত্যেকেই হেশটেগ লগাওক আহ্বান জনাইছোঁ ধন্যবাদ